बियो जाबाय निखावरि नखरा मोननाय सोरखारि न'नि थासारि। अदला PCDCनि मासिगिरि प्रदीप भुजेलनि सायाव जाख्ल'नायनि अजद। निखावरि नखरनि सोरखारि न' बानायनो हरनाय रांजों न'खौ लुजोबना होयैनि अजद। आथिखालनि BTC खुंथाया जाख्ल'नाय गैयै गोग्गो खुंथायनि बाथ्रा बुंबोबाय थानाय समावनो उदालगुरि जिल्लानि उदालगुरि जौगाखां खोन्दो सिंनि अदला PCDCनि मासिगिरि प्रदीप भुजेलआ सोरखारि न' बानायनायनि मुङाव फैनाय रांखौ जाख्ल'नानै न'खौ आद्रा लुना होनायनि अजद खालामदों सोरखारि न' मोनग्राफोरा। তাখিনি তাৰমানে 3 বছৰ হৈ গ'ল এতিয়া কিস্তিৰ পইচা এইখিনি কাম কৰিলা আৰু এতিয়া সদায় দিনা যাই থাকো এসপ্তাহ মূৰে আজি দিম কালি দিম বুলি বনাই থাকে বুলি এই নাহে 2 কিস্তি গেল। চেয়ারম্যান আপনি কি প্রদীপ ভুজেল তো বনাই দিয়া নাই। बे जाख्ल'नाय जाथाया जादों अदला PCDCनि 1 नं आमजुलियाव। गासै गं 21 निखावरि नखरनि सोरखारि न'खौ आद्रा लुना फोजोबनायनि अजद PCDCनि मासिगिरि प्रदीप भुजेलनि हेंथायै। सोरखारि न' मोनग्राफोरनि अजद बायदियैब्ला 2-3 बोसोर बारलांनायनि उनावबो दिनैसिमबो न'खौ लुजोबनानै होआखै PCDCनि मासिगिरि प्रदीप भुजेलआ। মই এইটো 1 নং আমজুলি কলনীৰ সঞ্জয় বড়ো এতিয়া মই মানে কৈছোঁ যেতিয়া আমাৰ এইটো 1 নং আমজুলি কলনীত ইমান দৰ্শকে চৰকাৰী ঘৰ পাবলৈ আছে আজিলৈকে 2022 চনৰ ঘৰটো একো এটা সিদ্ধান্ত হোৱা নাই। সিদ্ধান্ত নোৱাৰ বাবে কাৰণে আমি থানাটো দুবাৰ গ'লোঁ। প্ৰদীপ ভুজেলক আমি কিবা হৰচিঙা থানাত গৈ পেলাই তাত ৰিপৰ্ট দিলোঁ। ৰিপৰ্ট দিওঁতে এই থানা উঠি আগত কৈছে চেয়াৰমেনে প্ৰদীপ ভুজেলে মই আজলৈকে বনাই আছোঁ বুলি কৈছে। আমি কৈছিলোঁ তাক আমাৰ ডিচেম্বৰৰ আগতে ঘৰটো ক্লিয়াৰ হ'ব লাগে, নৱেম্বৰ মাহতে বনাই দিব লাগে। আজি ডিচেম্বৰ মাহ পাৰ পেলাই জুন মাহ আহি পালে, কিন্তু তেওঁ এতিয়ালৈকে আজিলৈকে একো আমাক সিদ্ধান্ত কৰি দিয়া নাই। আমাৰ ঘৰত সি বনাই দিম কৈ পেলাই ইটাবিলাক মামৰ খাই গৈছে, চিমেণ্টে শিল হৈ গৈছে, শিল বালুবিলাক মাটি হৈ পৰি গৈছে। তেনেহ'লে আমি সেইটো আজি তেওঁ বনাই দিম বুলি কৈ আছিল, তেওঁ বনাই দিয়া নাই। এতিয়া আমাৰ সেইবিলাক পুৰণা ঘৰৰ মাটি বালু চিমেণ্টৰ লগত সি ঘৰ বনালে আমাৰ ঘৰটো ভালকৈ থাকিব জানো? এতিয়া আমি চৰকাৰে ভাল সুবিধা দিছে আমাক, হাত খিলিলে ভাঙি পৰি যায়, কাৰোবাৰ ঘৰটো খিলিবই নালাগে এনে পৰি আছে। এনে ছাগল গৰু কিবা কৰিলে ঘূৰ্ণি মাৰিলে পৰি যায়। সেইকাৰণে মই যেনিবা নতুন বালু নতুন চিমেণ্ট নতুন শিল আনি ইটা আনি পেলাই আমাৰ ঘৰটো ভালকৈ বনাই দিব লাগে। মই আমজুলি 1 নং আমজুলি কলনীৰ পৰা সঞ্জয় বড়ো মই কৈ ঘৰটো মই এতিয়া হিচাপত পাইছোঁ 21খন ঘৰ আছে। সমষ্টি আমাৰ ভৈৰৱকুণ্ড BCDC অদলা প্ৰদীপ ভুজেল। কিন্তু মোৰ লিংকৰ ওপৰখিনি মোৰ নিজৰ ব্যক্তিগত চেয়াৰমেনৰ হ'ল থানাত যাওঁতে থানালৈ গৈছে তলৰখিনি চেয়াৰমেনৰ ওপৰখিনিহে আমাৰ বুলি ক'লে। মোৰ এতিয়া 4 লাইন ইটা গাঁঠো এতিয়া মোক পইচা হেৰি ওলাই দিয়া নাই। এতিয়া সেইটো কাৰণে আৰু মোৰ পৰা 3,900 টকা তাৰপৰা চেয়াৰমেনৰ পৰা পাব লাগে। এতিয়া শনিবাৰে দিম বুলি কৈছে, কালি যদি লাগে সেইটো কি কৰে সিহে জানে। লোৱা তাৰমানে মোক বনাব দিছে। তাৰমানে মই চিমেণ্ট 5 বস্তা কিনিলোঁ, তাৰপিছত বালি কিনিলোঁ, কিনা পইচাখিনি মই দিম বুলি কৈ আজিকালি দিয়া নাই। সেইটো কাৰণে তাতেই মোৰ ব্যক্তিগত 3 লাইনটো মুধাৰ কাৰণে উঠাই থ'লোঁ। তাতে কৈছে পইচা সোমাই দি আজিকালি নাই। এতিয়া মোৰ দক্ষিণৰ ঘৰটো গোটেই এতিয়াও এতিয়া পানী পৰি গৈছে। সেইটো কাৰণে মই তাৰ চেয়াৰমেনে কি কৰিলোঁ মই আৰু ক'লোঁ লাষ্ট ডিচিশ্যন এই যদি ইলেকশ্যনৰ আগত যদি নকৰে তেতিয়াহ'লে চেয়াৰমেনক যি কৰিব লাগে কৰিম। আমি থাকবাই জাগা নাই এতিয়া অলপ সৰু ঘৰতে কেনেকুৱা থাকিম আমি। এতিয়া মায়ে থাকিব না আমিয়ে থাকিম। এতিয়া এনেকুৱা অৱস্থা হৈ আছে আৰু থকা ঘৰটোৱে ভাতো বনাই খাব নোৱাৰে, জাগা এটাই এনেকুৱা অৱস্থা হৈ আছে আৰু এনেকুৱা আৰু এতিয়া এই বনাই দিব লাগে আৰু গৰীব দুখীয়াবিলাকৰ ঘৰ দিছিল, আজিলৈ ঘৰটো হৈ অহা নাই। তাৰ কাৰণে আমাৰ এই ভৈৰৱকুণ্ড 69 সমষ্টিৰ যিটো
আমাৰ অটলা ভিচিডিচিৰ যিটো মেম্বাৰ চেয়াৰমেন প্ৰদীপ ভুজেলে আজিলৈ মানে ঘৰখন বনাই দিয়া নাই গৰীব দুখীয়াৰ কাৰণে তাৰ বাবে আমি ঘৰটো বনাই দিবলৈ মানে ইলেকশ্যনৰ আগতে আমি কামনা কৰিছোঁ যাতে ঘৰ হৈ কিনে যাতে সুখত শুব পায় আমাৰ গৰীব গুণ্ডৰা মানুহবিলাকে গৰীব দুখীয়াবিলাকে তাৰ কাৰণে আমি কামনা কৰিছোঁ তাৰ কাৰণে চবেই ঘৰ পাব লাগে বুলি কিনে ক'ব লাগে আমাৰ অটলা ভিচিডিচি হয় আমাৰ প্ৰদীপ ভুজেলে হয় আমাৰ চেয়াৰমেন হয় আমাৰো দিম বুলি কিনে মানে একাউণ্টবিলাক চব নিজে গাইড কৰি লৈছে গাইড কৰি লৈ কিনে একাউণ্টবিলাক পইচাবিলাক ওলাই লয় তাৰপিছত ঘৰ বনাই দিম অমুক দিনা দিম বুলি কয় কিন্তু আজিলৈ হৈ অহা নাই তাৰ কাৰণে পইচা লৈছে পইচা লৈ পেলাই এনেকৈ জব্দ কৰি থৈছে আমাৰ তাৰকাৰণে আমিতো এই বাগানত কাম কৰা মানুহ থকা ঘৰটোৱে ভাঙি লৈছোঁ থাকিবই জেগা নাই এনেকুৱা হৈ আছে